গাইজ আকৌ আজি ৰাতিপুৱাই ব্লগ আৰম্ভ কৰিছোঁ। আজি বেটিৰ জন্মদিন হয়, এবছৰ সম্পূৰ্ণ হৈছে আজি। ডাঙৰকৈ পতা নাই, নিয়মটোহে পাতিছোঁ। তাই কেক কাটিম এতিয়া। কেকটো সৰু আনিছোঁ, বেছি ডাঙৰো অনা নাই। এতিয়া এয়া পায়স বনাই আছে, তাৰপিছত এয়া নাৰিকল ৰুকি আছে, চব বনি আছে পায়স। এতিয়া মই বেটিক ওলাই লওঁ। সেইটো আজি আমাৰ ধুনু এবছৰ সম্পূৰ্ণ হ'ল নে ধুনু? হাঁহি দিছে, একদম ভাল পাইছে সি। এবছৰ সম্পূৰ্ণ হৈ গ'ল না ধুনু? আপোনালোকে আশীৰ্বাদ কৰিব, আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে যায়। এতিয়া বেটিক সেয়া ৰেডি কৰালোঁ। এতিয়া কেক কাটিবহে বাকী আৰু না বেটি? চাই থাকক আপোনালোকে। Eta lapar musuh. Gusun anak gus. Bak ekor na itu Sabtu notore. Kenapa? Ya gitu. Murtu enggak gue. Murtu dari suwali kana. Mana orang no? Mana orang? Ready ya, এতিয়া কাটিম আৰু বেটিক হেৰি কৰি চাই থাকক। হাই এমটা আইডলো। তো হে গাইজ, কালি আৰু ভিডিঅ' কৰা নহ'ল। বেটা পৰহি ৰাতিৰ পৰাই জ্বৰ হৈ আছিলে অলপ। তাৰপিছত কালি আকৌ কেক কাটি পিনি পায়স খোৱাৰ পাছৰ পৰাই জ্বৰ বেছি হৈ গ'ল, লগতে বমিও কৰি দিলে 2-3বাৰমান। সেইকাৰণে ডক্টৰৰ ওচৰত নিবলগীয়া হ'লগৈ। সেইকাৰণে কালি ভিডিঅ' আৰু নকৰিলোঁ। আৰু এতিয়া গা পা ধুই দিলোঁ মই, লগতে মূৰো ধুই দিলোঁ। এতিয়া কৰি আছোঁ গৰম পানী। তাৰপিছত বেটা আৰু বেটি এতিয়া ধুনীয়াকৈ শুই আছে, ডক্টৰৰ দৰৱবোৰ খাই এতিয়া আৰাম পাইছে। তাৰপিছত গৰম পানী এতিয়া খাই লওঁ মই।
তাৰ পাছত আপোনালোকক এটা কথা আপোনালোকৰ প্ৰশ্ন মই এতিয়া উত্তৰ দিম চবে নহয় কিছুমানে আপোনালোকৰ মাজৰে সুধিছিলে যে বা আপোনাৰ মানুহজনক ভিডিঅ'ত এবাৰো নেদেখোঁ ক'ত থাকে বা কি কৰে তো আজি তাৰে উত্তৰ দিম চাই থাকক মই গৰম পানী খাই লওঁ তো গাইজ এতিয়া মই গৰম পানী খালোঁ খাই পিনি কুকাৰত বহাই দিছোঁ ভাত তাৰপিছত এই বেটাই মাটি লাগে শুই আছিলে যে মাটি পিনি তাৰ মালিচ অকণমান কৰি দিলোঁ মাথাটো তাৰপিছত এতিয়া সি শুই আছেগৈ শুই আছোঁ আপোনালোকৰ আজি সুধি থকা প্ৰশ্ন মই ক'ম বহুতে সুধিছে সেইটো কুৱেশ্যনটো মোক ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক চবতে সুধি আছে বেছিভাগ সেই প্ৰশ্নটো বা আপোনাৰ মানুহজনক নেদেখোঁ ক'ত থাকে ভিডিঅ'ত এবাৰো নেদেখোঁ বুলি তো আজি কৈ দিছোঁ আপোনালোকক মোৰ মানুহজন চেন্নাইত থাকে তাত কাম কৰি আছে এতিয়া 1.5 বছৰ হ'লগৈ আহাগৈ নাই বেটী এতিয়া এবছৰ সম্পূৰ্ণ হৈ গ'ল কিন্তু এতিয়ালৈকে বেটীক সি দেখাইগৈ নাই ভিডিঅ' কলত চাই মোবাইলত কিন্তু এনেকৈ ৰিয়েলকৈ দেখাইগৈ নাই আজিলৈকে এবছৰ এতিয়া সম্পূৰ্ণ হ'লগৈ জন্ম হোৱাও নেদেখিলে বাহিৰতে আছিলে সি লকডাউন আছিলে সেই টাইমত যোৱা বছৰ সি জন্ম হওঁতে সেইকাৰণে আহিব পৰা নাছিলে আৰু ডিউটিও তাত ভালকৈ পোৱা নাছিলে পইচা পাতিৰো অকণমান অসুবিধা হৈছিলে সেইকাৰণে ময়ে মানা কৰিলোঁ আহিবলৈ এতিয়া লকডাউন ভালকৈ খুলিছেগৈ ডিউটিও ভালকৈ হৈছেগৈ তাত সেইকাৰণে কেইমাহমানৰ পাছত আহিলে নিশ্চয় লগ কৰাম আপোনালোকক আৰু ঘৰখন চলিবৰ কাৰণেতো কিবা নহয় কিবা এটাতো কৰিবই লাগে নহয় জানো সেইকাৰণে অহা নাই যেতিয়া আহিব আপোনালোকক দেখুৱাই দিম সেয়াই আপোনালোকে সুধি থকা প্ৰশ্ন আজি কৈ দিছোঁ আপোনালোকক আৰু এতিয়া ভাত হৈ আছে চব্জি বনাব লাগে খোৱা নাই ভাত এতিয়া গৈ চব্জি বনাই লওঁগৈ আজি ভিডিঅ'টো সিমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত যদি মোৰ আজি ভিডিঅ' চাই ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব কমেণ্ট কৰিব নেপাহৰিব আৰু নতুনকৈ যোন চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত